মাইনা পানী লৈ আছোন এক গ্লাছ বচোন অকণমান কথা আছে আজি তোমাক চাবলৈ এটা ল'ৰা আহিব তুমি ঘৰত থাকিবা কথা নাযাবা গধূলিখন আহিব দেই আৰু একোতো প্ৰব্লেম নাই ঠিক আছে মই অফিচৰ পৰা ঘৰত থাকিবা দেই পাপাক মই কওঁনে নকওঁ কথাটো কৈ দিয়াটোৱে ভাল হ'ব নেকি কিবা কৈ পাপাই কথা এটা আছিলে কি কথা কচোন পাপা আপুনি খং নকৰিব মই যে ল'ৰা এটা ভাল পাওঁ কি প্লিজ পাপা খং নকৰিব আপুনি এবাৰ খং নকৰা মানে কি আজি মানুহ আহিব চাবৰ কাৰণে গধূলিখন মই কথা দিছোঁ সিহঁতক নহয় পাপা এবাৰ আপুনি চাই লওক প্লিজ কোন ল'ৰা কি কৰে ল'ৰাটো ভাল হয় পাপা আপুনি এবাৰ চাই লওক ঠিক আছে আজি গধূলি মাতি দে হ'ব থেংক ইউ পাপা হ'ব দে যোৱাগে হেল্ল' বেবি কোৱা ইমান দেৰি লাগে নেকি ফোনটো ৰিচিভ কৰিবলৈ তুমি জানাই মই অলপ দেৰিকে 10-11টা বজাত উঠো বুলি তুমি বাইদেউ গুড মৰ্ণিং কথা এটা আছিলে আজি জানা নাই কোৱা পাপাই মানে মোৰ কাৰণে ল'ৰা এটা খুজিছিলে কি নহয় কথাটো শুনা মই ক'লো আৰু আমাৰ ৰিলেশ্যনৰ কথাটো পাপাই তোমাক গধূলি মাতিছে পাপাই কৈছো মাতিছে কিয় কৈছে আকৌ তোমাক লগ দিব চাওঁ বুলি কৈছে আচ্ছা তুমি গধূলি আহিবা ঠিক আছে আহিম আৰু শুনা আকৌ তুমি পাপাক কিন্তু ইমপ্ৰেছ কৰিব লাগিব তোমাক যদি ইমপ্ৰেছ কৰিব পাৰো তোমাৰ পাপা কি বস্তু হয় মই আছো ন কৈ দিম ইমপ্ৰেছ ঠিক আছে টেনশ্যন নলওঁ মই থেংক ইউ লাভ ইউ লাভ ইউ টু ঠিক আছে ঠিক আছে মাইনা আহাচোন অকণমান তুমি ল'ৰাটোক মাতিলা নে মাতিলে ফোন কৰিছিলোঁ আহিব বুলি কৈছে আহিব কেইটা বজাত আহিব কৈছে গধূলি আহিম বুলি আচ্ছা ঠিক আছে চাহ খাবলৈ একো নাই নহয় কাম কৰা তুমি ওলাই লোৱা আমি অলপমান দোকানৰ পৰা আহোঁ ঠিক আছে পাপা অঁ ঠিক আছে बोला ओए यार तू माल बंदी नहीं की কি কৰিম এইবোৰ অভদ্ৰ লগত মোক লাগি লাভ নাই বাদ দিয়ক মই ভালে জেগাত পাইছো ছোৱালী মই ফোন কৰিম যা ফোন মাৰি যা হেল্ল' হেল্ল' ক'ত আছা তুমি মই বজাৰ গৈ আছিলোঁ মানে ল'ৰা কেইটামানে আমনি কৰিছে পাপাকো ধাক্কা ধাক্কি কৰিছে তুমি সোনকালে আহাচোন 2 মিনিট মই আহি আছো ৰবা ঠিক আছে
ভাই এমএসি কেমেৰা আহিলে মোবাইল কিবা হ'ল নেকি নাই নাই একো তুমি একদম কিবা লাগে যদি কোৱা মই যাম ঐ এইটো পোৱালিটো কি কৰিব ই ঐ তহঁতি যে ৰাস্তাত ছোৱালী জোকাইছ তোৰ এখন মা ভনী নাই নেকি ঘৰত মা বনি আছে ইয়াত নাই ন সেইকাৰণে ইয়াত জোকাইছো আকৌ উঠি যায় ৰ ভাই ৰ কথাটো শুনি ল সি কোৱাৰ বাবেহে মই কামটো কৰিলোঁ মই তেনেকৈ নাছিলোঁ ন ল'ৰা তাক কবি যা কি হ'ল না, আমাৰ কথা হৈছে সি আমাক মাৰি দিলে পইচাটো দি দিলে আমাক পইচা কি হ'ল শুনা ভণ্টি মই তেনেকুৱা অভদ্ৰ ল'ৰা নহয় সি কোৱাৰ বাবেহে মই জোকাইছিলোঁ বেয়া নাপাবা দেই মোক মাফ কৰিবা থেংক ইউ দেই তুমি ইমান ডাঙৰ হেল্প কৰিলা তুমি দাসৰ ল'ৰা নহয় নেকি আচ্ছা এই মোৰ মাইনা শুনা তুমি ইমানখিনি হেল্প কৰিলা আমি চাহ খাই যাব দিয়া আমাৰ ৰ'বচোন পাপা মই আহিছোঁ আচ্ছা ঠিক আছে তোমাক মই পাপাক ইমপ্ৰেছ কৰিবলৈ কাৰণে কৈছিলোঁ এইটো অভদ্ৰামি কৰিবা বুলি মই ভবা নাছিলোঁ তোমাক কেতিয়াও বুজিলা নেক্সট টাইম ফোন নকৰিবা মোক अपने ही गिराते हैं नशे मन पे बिजलियां अपने ही गिराते हैं মাইনা তোমালোকে আগবাঢ়ি যোৱা আৰু তুমি তাৰ লগত অকণমান যোৱা ঠিক আছে মই কিবা দোকানৰ পৰা কিবা এটা বস্তু লৈ আহিছোঁ চাহ খোৱাৰ কাৰণে ঐ ইয়াত কি হৈছে গম পাইছা নাই তো চাহ হেল্ল' কাম কৰচোন তোৰ লগৰটোৰ লগত তুমি ফটাফট আহাচোন ঠিক আছে আংকল আমি গৈ আছোঁ এতিয়া ৰ'ব লগত দুজনমান লৈ আহিবা এই ৰাস্তাতে আছোঁ মই ঠিক আছে গৈ আছোঁ কি হ'ল মানে মোৰ ছোৱালীজনী এটা বেলেগ এটা ল'ৰাক ভাল পায় বুলি আজি মোক ক'লে আৰু তোমালোকক মা দেউতাক মই আজি ছবিখন মাতিছোঁ তো মানে যিকোনো প্ৰকাৰত থাকি মোৰ ছোৱালীজনীক সেই ল'ৰাটোৰ পৰা আঁতৰাব লাগে সেইকাৰণে তোমাক মাতিছোঁ তুমি এতিয়া কিবা এটা কৰি দিয়া ঠিক আছে মই ভাইজানৰ লগত মোক দি আছে ভাইজানে যি কৰে সেই ল'ৰাটোৰ পৰা ঠিক আছে হ'ব মই কথাটো কৰি দিম আপুনি কাম কৰক ইভিনিং টাইমত আপুনি ছোৱালীজনীক লৈ একবাৰ ওলাই আহক আপুনি ঘৰলৈ ওলাই আহক বাকী মই প্লেনিংটো মই কৰিছোঁ এনেকুৱা কাম চিন্তা নকৰোঁ মই আগে পিছেও কৰিছোঁ যিকোনো প্ৰকাৰ কৰিবা কিন্তু দেই মই ঠিক আছে আমি আধাৰ কৰি দিম ঠিক আছে बापू से हट के लिए तू तो हानिकारक है बापू से हट के लिए तू तो हानिकारक है ঐ এতিয়া গম পালি নহয় ইয়াত কি হ'ল ছোৱালীৰ বাপে গম পাইছে না মোৰ ছোৱালী কিমান সহজ বুলি ভাবিছা নেকি তহঁতৰ নিচিনা ফটুৱা ল'ৰা আহি পিনে দুদিনীয়া প্ৰেমত জালত ফচাই পিনে তাৰ লাইফ বৰবাদ কৰিব বুলি কৈছ সেইদিনাখন তই ছোৱালীৰ বাপে কবি নহয় সেইদিনাখন গম পাবি ইজনী ছোৱালীক সৰু পৰা ডাঙৰ কৰি কিমান বস্তু মানে যেই পৰা যদি দেখো তোক মোৰ ছোৱালী আহিছে ইয়াতকে বহুত বেছি এতিয়াও है तुझसे बेहतर अपनी हिंदी फिल्मों के खलनायक है बापू से हट के लिए तू तो हानिकारक है হাই যদি আমাৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব ৰ'বা 2 মিনিট মই আহি আছোঁ ৰ'বা এক ছেকেণ্ড ৰ'বা ভাই এমএসি কেমেৰা আহিলে মই গৈ আছোঁ কিবা হ'ল নেকি নাই নাই একো তুমি অলপ ৰখা কিবা লাগে যদি কোৱা মই যাম নাই হ'ব নালাগে হ'ব মই আহি আছোঁ পকে আহি আছোঁ ঠিক আছে আহা। দেৰি হৈছে
নাই নাই ষ্টাৰ্ট একশন একশন তই কেমেৰাখন নাচাবি কেমেৰা পেলাই নাযাবি তই কেমেৰা নাচাবি बापरे बाप हटे रे काय नाही केलं हटे हात चला বাইক লৈছে কেমেৰাখন নাচাবি দেই স্কুটি লৈ